হৰিচিঙা সাহিত্য সভাৰ উদ্যোগত আৰু দুৱামুখা সাহিত্য সভাৰ সহযোগত কণ্ঠ উন্মোচনী সভা আৰু বঁটা বিতৰণী সভা। ওদালগুৰি জিলাৰ সাহিত্য সভাৰ অন্যতম সক্ৰিয় সাহিত্য সভা হৰিচিঙা সাহিত্য সভাৰ উদ্যোগত আৰু দুৱামুখা সাহিত্য সভাৰ সহযোগত দুৱামুখা সত্ৰৰ বাকৰিত আবেলি 1 বজাত এখনি গ্ৰন্থ উন্মোচনী আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায়। হৰিচিঙা সাহিত্য সভাৰ সভাপতি গুৰুপ্ৰসাদ বায়নৰ দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে বিশিষ্ট অৱসৰী শিক্ষা বিষয়া সুসাহিতী সমাজকৰ্মী প্ৰতুল কুমাৰ ভোব্ৰাদেৱে। ইয়াৰ পূৰ্বে দুৱামুখা সাহিত্য সভা শিল্পী সমাজে পৰিৱেশন কৰা সমবেত গীত এটিৰে সভাসদক আদৰণি জনোৱা হয়। সভাৰ হৰিচিঙা বিশিষ্ট চিকিৎসক আৰু নাট্যকাৰ কুমুদ চহৰীয়া দেৱৰ দুখনকৈ নাট্যগ্ৰন্থক্ৰমে হাস্য ব্যংগ ক্ষুদ্ৰ নাটিকা সংকলন আৰু মুক্তকণ্ঠ উন্মোচন কৰে ক্ৰমে জিলা সাহিত্য সভাপতি হৰেশ্বৰ কলিতা আৰু হৰিচিঙা সাহিত্য সভাৰ সভাপতি গুৰুপ্ৰসাদ বায়নদেৱে। তৃতীয়খন গ্ৰন্থ বিশিষ্ট কবি দেৱেশ্বৰ শৰ্মাৰ নিৰস বসুন্ধৰা কাব্যগ্ৰন্থখনৰ শুভ উন্মোচন কৰে জিলা সাহিত্য সভাৰ সম্পাদক ডক্টৰ পবিত্ৰ শৰ্মাই। কাৰ্যসূচী পুনৰ সোগা কৰি তোলে স্থানীয় মহিলা শিল্পীৰ দলে পৰিৱেশন কৰা দুটি মনোমোহা নৃত্যই। এটি সৰ্বাংগ সুন্দৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সক্ষম হোৱাৰ বাবে হৰিচিঙা আৰু দুৱামুখা দুয়োখন সাহিত্য সভাকে জিলা সাহিত্য সভাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে।